শিবিৰৰ ৰাতি কবিতা আৰু আবৃত্তি জিতেন নৰ। গৰখীয়া আবেলি এটা পাতত বান্ধি অথনিয়ে গুচি গৈছে সপ্তাশ্ব। দক্ষিণ আকাশত ৰৈ ৰৈ ৰাং পতা বিজুলীয়ে চেলেকি চাইছে তাৰে লেলিহান জিভাৰে মথাউৰিত শিবিৰ পতা বানত বাস্তুহাৰা লোকসকলক। গিৰ মেঘে ঢোলত চাপৰ মাৰিছে। হু 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 কাল ৰাত্ৰিৰ আগমনী সংগীত বাজিছে। আজি ৰাতিও বৰষুণ দিব, দুপাল পিতা বৰষুণ। জিকাৰ খোৱা কোমল শৰীৰবোৰে সাৱটি ধৰিছে মাক দেউতাকৰ বুকুৰ নিৰাপদ পাঁজৰ। অবুজ অন্তৰবোৰে নিশিকোৱাকৈয়ে কিবা এটা বুজি উঠিছে। ফুচফুচনি এটাৰ দৰে বতাহত বিয়পি পৰিছে ডেম খোলাৰ সাৱধানী সংকেত। ভৌতিক গল্পৰ শিহৰণকাৰী আমেজ এটাৰ দৰে আপুনি তাত উপভোগ কৰিছে বানৰ ভাস্কৰ্যত ভাস্বত লখিমপুৰ, ধেমাজি, গহপুৰ, মাজুলীৰ শৈল্পিক ৰূপ। ইয়াত মাওখেউটা গুৰি পৰুৱাৰ দৰে বিভৎস বানৰ বিভীষিকাময় ৰাতিবোৰত তোলাচনীত তুলিছে তেওঁলোকৰ জীৱন সম্পত্তি। ৰুগ্ন মাতৃৰ শুষ্ক পিয়াহত বিতুষ্ট শিশুৰ দৰে ঘৰ সম্পত্তি সকলো হেৰুৱাই চিগা মথাউৰিত আশ্ৰয় লৈছে সৰ্বশান্ত হুমুনিয়াহ এজাউৰি। শিবিৰে এতিয়া বিৰাজ কৰিছে সৰীসৃপ শীতলতা।